আমি মুছলিম মানুহ নহয় জানো মছজিদত গৈ থকা মানুহ নহয় নে জোনাবে দেখিলে বাদি কৰি দিয়া মানুহ আছে বাদি কৰি দিব আপোনালোকৰ নামঘৰত একো নকৰে বাৰু নহয় নহয় হোলীটো এইটো মানে এটা স্প্ৰিং ছিজনত এইটো ছিজনত এটা ৰঙৰ উৎসৱ জানিছোঁ ধুবলৈ হিন্দু কথা নাই ধুবলৈ মানুহ নাই ন আকৌ মই আজি ৰাতি পাইছ কওক অকণমান তোক মৰম পৰা ধৰ্মৰ কথা নহয় বুজা নাই পৃথিৱীত থাকিবি কেইদিন ধুনীয়া হা আল্লাহ কা বান্দা চুলাই খাই কেনে ভুলাই নাই যাবি কি ক'লে আমি চুলাই নাই খাই আমি বিড়িয়ে খাই চাবনে চাবনে মই বিড়ি মই চুলাই যাবাবি চুলাই খাই কত মানুহ মৰিছে আমি মৰিলে নহ'ব ন আমি খুজি খোৱা মানুহটো এই আহিছে আমাৰ আহা খালি পেকেট দুটা আহা হোলী দুটা কালাৰৰ দিম দুটা কালাৰ এইটো কৰোণা প্ৰটেকশ্যন কালাৰ আহা আহা এওঁ মানে হেৰি হ'ল আমাৰ লাডু মজা লাগিছে কালাৰ ঢালি দিয়ক না মোৰ গাত ৰ ক'ত যাওঁ ৰ এইটো 75 টকা চুৰিয়া গল্ডে দিছে হ'ব তেনেহ'লে কৰোণা দুটা কালাৰ নহ'লে আকৌ লগাই দিব নহয় ৰাস্তা পানীখিনি বদলাব লাগে হালিম পাৰিবি যাবলৈ এই আমাৰ গোলাঘাট ট্ৰেনপুৰৰ পিছ দিশত থকা চকুৰে কম দেখা হালিম ভাই এতিয়া পুনৰাই তেওঁ নিজৰ বাসস্থানত ঘূৰি গৈছে জোনাব বুলিয়ে মাতে পুৱাই আহিলে থাকোঁ অলপ মোবাইল এটা দিব আজিৰ কাৰণে মই গান শুনিব আজিৰ কাৰণে তই থাকি যায় গান শুনাতে এটা দিয়ক না মোক ঘৰত গোটেই দিনটো শুনি হা এটা দিয়ক পুৰণা চৰণা আছে যদি গান শুনিব কাৰণে ঠিক আছে মই এবাৰ এটা চাই দিম হা আজি নহ'ব আজি পিছবেলা মানে দিলে হ'ব পিছবেলা মই আহিব মই বিচাৰি চাম দেই যা এতিয়া